गुड मॉर्निंग, जय हिंद दोस्तों। तो दोस्तों आप सबके लिए एक गुड न्यूज़ आ चुका है। तो दोस्तों 2-3 दिन पहले सीएम सर ने बताया था कि अभी का जो थर्ड ग्रेड और फोर्थ ग्रेड का पैटर्न है वो एपीएससी की जैसा होने वाला है। लेकिन दोस्तों अभी कल के लाइव प्रोग्राम में सीएम सर ने बताया था, एक नया अपडेट दिया है कि पहले वाला जैसा हुआ था थर्ड ग्रेड और फोर्थ ग्रेड का इंटरव्यू प्रोसेस बिल्कुल ऐसा ही होगा। ये पूरा पक्का नहीं है, लेकिन कुछ दिन के अंदर अंदर दोस्तों ये आप लोगों को मिल जाएगा नोटिस, और सीएम सर भी लाइव बता देगा। तो दोस्तों मैं जो बहुत बात बोलना चाहता हूँ वो आप लोग वीडियो क्लिप देख के समझ ही जाओगे कि मैं क्या बताना चाहता हूँ। तो चलिए शुरू करते हैं वीडियो। সকলোকে মোৰ নমস্কাৰ জনাইছোঁ আৰু আপোনালোক সকলোকে আজিৰ দিনটোৰ অভিজ্ঞতাৰ বিষয়ে অকণমান ক'ব বিচাৰিছোঁ। যোৱা পৰহি মই ফেচবুক লাইভত এটা কথা উল্লেখ কৰিছিলোঁ যে অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ যি পৰীক্ষা হ'ব তাত আমি লোকসেৱা আয়োগৰ আৰ্হিত প্ৰিলিমছ আৰু মেইনছ আমি অনুষ্ঠিত কৰিম। দুই এজন ব্যক্তিয়ে মোক জনাইছে যে পৰীক্ষাত নতুন নিয়ম এই বছৰ কৰিব নালাগে, কাৰণ আৰু যিহেতু 2 মাহ আছে গতিকে আমি পুৰণা বা আগৰবাৰৰ দৰে পৰীক্ষা পতাটো উচিত হ'ব। আমাৰ চৰকাৰখনে সদায় ৰাইজৰ কথা শুনিবৰ বাবে চেষ্টা কৰে, কাৰণ আমি বিশ্বাস কৰোঁ লাও যেনেকৈ পাতৰ তলত থাকে চৰকাৰো ৰাইজৰ তলত থাকে, ৰাইজৰ ঊৰ্ধ্বত নহয়। যিসকলে মোক এই পৰামৰ্শটো দিছিল দুই এজনে অলপ গালি গালাজো কৰিছে আৰু কিছুমানে ভালকৈ পৰামৰ্শটো দিছে। গালি গালাজ কৰা সকলকো মোৰ মৰম জনাইছোঁ আৰু ভালকৈ কোৱা সকলকো মোৰ সন্মান জনাইছোঁ। আপোনালোকৰ পৰামৰ্শ অহা 2-3 দিনত আমি বিবেচনা কৰিম আৰু যিহেতু পৰামৰ্শটোত মেৰিট আছে যে হয় 2 মাহ থাকোঁতে পৰীক্ষাৰ পেটাৰ্ণ এটা সলনি কৰিব নালাগে, বিষয়টো আমি ডেফিনেটলি আমি বিবেচনা কৰি অহা 2-3 দিনতে আপোনালোকক ইয়াৰ সিদ্ধান্তৰ বিষয়ে মই অৱগত কৰিম। আজি দিনটোত ছাত্ৰ ছাত্ৰীসকলৰ কল্যাণৰ কাৰণে আমি আৰু 2খন মিটিং কৰিছিলোঁ। আমি প্ৰত্যেক বছৰে আনন্দৰাম বৰুৱা বঁটা দিওঁ উচ্চ মাধ্যমিক পৰীক্ষাত ভাল ৰিজাল্ট কৰা ষ্টুডেণ্টসকলক, আৰু হায়াৰ ছেকেণ্ডাৰী ছোৱালীসকলক ফাৰ্ষ্ট ডিভিজন পালে আৰু ষ্টাৰ পালে ল'ৰাসকলক আমি স্কুটি দিওঁ। এই 2খন আঁচনিৰ সুবিধা আমি যাতে 30 নৱেম্বৰৰ আগতে ছাত্ৰ ছাত্ৰীসকলক দিব পাৰোঁ তাৰ বাবে আজি আমি আৰু 2খন মিটিং কৰিছিলোঁ। মই ভাবোঁ যে 30 নৱেম্বৰৰ আগতে আমি 2খন আঁচনিৰ সুবিধা ছাত্ৰ ছাত্ৰীসকলক দিব পাৰিম। तो दोस्तों आप लोगों को वीडियो कैसा लगा कमेंट करके बता देना, और चैनल पर नया है तो चैनल को सब्सक्राइब कर देना, ताकि ऐसे ही और इन्फॉर्मेटिव वीडियो मैं लाता रहूँगा और सबसे पहले आप लोगों को मिलता रहे। तो दोस्तों चलिए मिलते हैं नेक्स्ट वीडियो के साथ, और ये एक ऐसा ही वीडियो लेके आऊँगा आप लोगों के लिए। तो दोस्तों चलिए मिलते हैं नेक्स्ट वीडियो के साथ। जय हिंद, वंदे मातरम।